ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে 5 ছেকেণ্ডৰ এটা কথা কৈ দিছোঁ যে ৰাতি মানে এই কেমেৰাটো মই বাহিৰত থৈ দিছিলোঁ টেবুলৰ ওপৰত তো লেন্সখনত এই থাকি গ'ল মই চাফা কৰাই নহ'ল তেনেকুৱাকৈ আজি ভিডিঅ'টো বনালোঁ চ' অলপমান কোৱালিটি মানে ধোৱা পাব পাৰে হ'ব দিয়ক আৰু উপায় নাই বলক ৱেলকাম বেক টু ডিম্পুজ ব্লগ হে আন্ধাৰ সূৰ্যটো সেইফালে আছে ৱেলকাম বেক টু ডিম্পুজ ব্লগ মানে আজি মই 10 কিলোমিটাৰ চাইকেল চলাই এটা মজা বস্তু দেখুৱাবলৈ গৈ আছোঁ চাওক মই লগৰ ল'ৰাবিলাকক ক'লোঁ যে চাইকেলেৰে অলপমান ফুৰি আহোঁ সিহঁতে নাযায় বাইক লাগে সেইবাবে উপায় নাই মই অকলে আহিলোঁ আৰু উপায় নাই ক'তনো অকলে মই আপোনালোক সকলো আছে তো বলক 40 লাখ টকা দামী ভেলাঘৰ চাওঁ এটা ভেলাঘৰৰ নামত 40 লাখ বাপ্পা আমাৰ দেখোন 40,000 মান ভেলাঘৰ হ'ব 40 লাখত চাওঁ বাৰু কেনেকুৱানো 40 লাখ টকীয়া ভেলাঘৰ বাপ্পা 8টা মান আছিল মানে ইমান ডাঙৰ ভেলাঘৰ চোৱাৰ আগত এটা কম ডাঙৰ অলপ সৰু ভেলাঘৰে চাওকচোন সৰুটো এটা সৰু কিন্তু এইফালে আৰু স্পীড ব্ৰেকাৰ দেখাই পোৱা নাছিলোঁ অলপমানৰ কাৰণে আৰু এনেকৈয়ে আহি পাই গ'লোঁ কিন্তু পোনপ্ৰথমতে সোমাই দিওঁ এইটোৱে হৈছে সেইটো কৈ থকা মই সেইটো ভেলাঘৰ সেইটো আপোনালোকে চাব পাৰে প্ৰায় 40 লাখ টকা খৰচ কৰি বনোৱা এটা ভেলাঘৰ হয় ভেলাঘৰ বুলি ক'ব লাগিব আচলতে এই ভেলাঘৰটো যিটো আৰ্হি সেই আৰ্হিটো ক'ৰ জানেনে শুনক কিহৰ আৰ্হিত এই ভেলাঘৰটো বনাইছে কম বাৰু কিন্তু পোনপ্ৰথমতে ভেলাঘৰটো চাওক না কিন্তু এটা প্ৰব্লেম মোৰ কেমেৰাৰ লেন্সখন চাফা কৰা নহ'ল সেইবাবে অলপ ধোৱা উপায় নাই আৰু কি কৰিম ভুল হৈ গ'ল এইটো মোৰ কিন্তু চাওক বনোৱা হোৱা নাই প্ৰায় 80% মানে কমপ্লিট হৈছে ৰাছিয়াত আছে ৰাছিয়াৰ ভলগা নদীৰ পাৰত ভলগা এটা নদী আছে সেই নদীটোৰ পাৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰ হয় এইটো আৰু এইটোৰ আধাৰতে নলবাৰীৰ মৰুৱা অঞ্চলত ইমান ধুনীয়াকৈ বনাইছে কাৰণ ইয়াত বহুত শ্ব' হ'ব জুবিন আহিব নিশ্চয় আৰু গায়ক আহিব বিভিন্ন তো ইমান ধুনীয়াকৈ বনাইছে চাওক এবাৰ আজিৰ এই ভিডিঅ'টোত মই কোনো মিউজিক সোমাই নিদিওঁ চাওঁ বাৰু মিউজিক সোমাই নিদিয়াকৈ ব্লগ বনাব পাৰিনে নোৱাৰি কেনেকুৱা হয় ক'ব কমেণ্ট কৰি কিমান বাহ খৰচ হৈছে এবাৰ ভাবি চাওক আপোনালোকে ৱাও নাযাওঁ দিয়ক আৰু হাৱাই চেণ্ডেল পিন্ধি আছোঁ ভাই পিছলি গ'লে ফিনিছ এইবাৰ বিহুৱে ফিনিছ মোৰ ভালকৈ বনোৱা হোৱাই নাই প্ৰায় 80% হ'ল আৰু অলপ আছে এতিয়া মই মানে যিজনে নিৰ্দেশ দি আছে বনাবলৈ তেওঁৰ মুখৰ পৰা শুনিব ইচ্ছা কৰোঁ যে কিমান দিনৰ পৰা বনাই আছে এইবিলাক আৰু এতিয়া আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ পাপলু এখেতে বনাই আছে এই সম্পূৰ্ণ নিৰ্দেশ দি আছে আৰু দাদা কিমান পাৰ্চেণ্ট কমপ্লিট হ'ল এইটো এতিয়া মোটামুটি 70% আমাৰ কমপ্লিট হৈছে কাম বাকী 30% কাম বাকী আছে কালিৰ ভিতৰতো সম্পূৰ্ণ হৈ উঠিব কিমান মোৰ দুটা ভুল হৈ গ'ল 1 নম্বৰটো কেমেৰাৰ লেন্সখন চাফা কৰা নহ'ল আৰু 2 নম্বৰ মই অহাকালি আহিব লাগিছিল পূৰা কমপ্লিট হ'লহেঁতেন আজি 70% দেখাব পাৰিলোঁ তো আপুনি নিজে আহক 100% চাবলৈ কালি অলপ বাকী আছে আৰু মানে মেইন যিখিনি সাজ সজ্জা সেইখিনি বাকী আছে সেইখিনি হোৱাৰ পিছততো কিমান মজা লাগিব এতিয়া চাওক এইবিলাক বনাব বহুকেইজন দাদাই কাম কৰি আছে এতিয়া দাদা কিমান দিনৰ পৰা কাম কৰি আছে এইটো বনোৱাত হ'ল আজি 10 দিন মানে হ'ল আগৰ পৰা এইটো কাম চলি আছে যোৱাবাৰতো লণ্ডন ব্ৰিজ বনাইছিল এইবাৰ লণ্ডন এইবাৰ ৰাছিয়ান বিল্ডিং এইটো 5 মহলাৰ বিল্ডিং হ'ব তো আপোনালোকে যদি আহিব ইচ্ছা কৰে আহক নলবাৰী মৰুৱা ক'লোৱে আৰু চাই যাওক এইটো কালিলৈকে নিশ্চয় সম্পূৰ্ণ হ'ব কালিলৈকেতো একদম মজা হ'ব কাৰণ লাষ্ট ফিনিচিং চলি আছে নিশ্চয় লাষ্ট ফিনিচিং অলপমান বাকী আছে আৰু অলপমান কৈ দিয়কচোন অলপমান কেনেকুৱা কি কৰিব এইটো যি দৃশ্য দেখা গৈছে ৰাইজক এইটো হ'ল ৰাছিয়া ভলগানোৰ পাৰৰ বাণিজ্য কেন্দ্ৰ প্ৰায় 40 লাখ মান টকাৰ বাজেট আমি মোটামুটি আজি 28 তাৰিখৰ পৰা নপৰাকৈ কাম কৰিছোঁ ৰাতি 12টালৈকে কাম কৰি আছোঁ আৰু যেতিয়া মানে সংগীত অনুষ্ঠানটো শেষ হ'ব এইটো ভাঙি পেলা হোৱা নহ'বনে কিবা জুইটো জ্বলাই দিয়া হ'ব এইটো ভাঙি থৈ দিয়া হয় থৈ দিয়া এইটো জুই লগাই দিয়া নাই যোৱা বছৰৰ এইটো লণ্ডন ব্ৰিজ বনোৱা হৈছিল ভাঙি জুই লগাই পুৰি দিয়া নাই ভাঙি দিয়া হৈছিল আৰু বহুতে কমেণ্ট কৰিব পাৰে যে এইটো জুই জ্বলাই দিব নেকি জুই জ্বলাই নিদিয়ে ভাঙি পেলাই দিয়া হ'ব আৰু সংগীত মোটামুটি আমাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ বাবু নিকি কুহুম কৈলাশ মোটামুটি 8জনমান আহিব মানে মেইন কেইটা আহিব আৰু বাবু জুবিন গাৰ্গ কুসুম কৈলাশ তাৰপিছত
নে কি দিক্ষু আহিব চাগে দিক্ষু আৰু মোটামুটি আৰু 4-5 মোটামুটি 8জনৰ ওপৰত আছে আৰু বহুত ডাঙৰ সংগীত অনুষ্ঠান হ'ব ইয়াত হ'বলৈ গৈ আছে মানে হোৱা নাই এতিয়ালৈকে বাপৰে ৰছী চাওগে বা চাওগে ইমান ইমান বাহেৰে মোৰ বিয়া 20 বাৰমান পাতিব পৰা যাব মানে 20খন বিয়া পাতিব পৰা যাব ঠিক আছে বাৰু তলেৰে সোমাই গৈ আৰু সেইফালে তুমি ওলাই যাওঁ না কি আৰু এইটোৱে হেৰি কাটি দিয়া বান্ধি দিবি তাৰ মাথাত দাঙি দিবা কিন্তু গজাললে আছে গজাললে আছে বাপৰে ক আইছো তো দেখালোঁ আপোনালোকক ৰাছিয়াৰ ভলগা নদীৰ পাৰত অৱস্থিত বাণিজ্য কেন্দ্ৰৰ আধাৰত বনোৱা ইমান ধুনীয়া ভেলাঘৰটো এতিয়া এটা সৰু ভেলাঘৰো আপোনালোকক দেখাই দিছোঁ আৰু সৰুটো আৰু এইখন কিন্তু মোৰ চাইকেলৰ আধাৰত বাৰু ভেলাঘৰ কিয় নবনাই বনালে ভাল লাগিলহেঁতেন মেইন কেছটো কি জানে নে মই ভাবিছিলোঁ সম্পূৰ্ণ হৈছে কিন্তু এতিয়ালৈকে কালি মানে আহিম নেকি এবাৰ আৰু যদি আহোঁ দেখাম বাৰু না কি মৰুৱাৰ যিটো মহান অনুষ্ঠানে এইটো কৰিলে ভেলাঘৰটো বনালে সেই অনুষ্ঠানটোৰ এই গেটখন চাই লওক শ্ৰীমন্ত শংকৰদেৱ তৰণ আৰু এতিয়া বলক মই ঘূৰি আহি পালোঁ আৰু ইহঁতে এতিয়াহে আহি পালে মানে মই ঘূৰি আহি পালোঁ বাইক ভাৰ্চেছ চাইকেল উইন আৰু ঘৰলৈ গৈ থকা টাইমতচোন আৰু এটা দেখা পালোঁ হে সৰু সুৰা হ'লেও বিল্ডিং ভেলাঘৰ চাই যাওঁ না কি বলক আৰু না কি বলক নলবাৰীত মই দেখা প্ৰথমটো বিল্ডিং ভেলাঘৰ ভাল লাগিছে চাওক ঘৰ পালোঁ আৰু ময়ো এতিয়া বাঁহ কাটিব লাগে কাৰণ চুঙা পিঠা বনাব লাগিব আমাৰ কাষতে বাঁহ আছে কোনো কথা নাই আপোনালোকেও যাওক আৰু মোবাইল চবাইল বাদ দি পেলাই অলপ বিহুৰ কামত লাগক না কি বাই